আজিৰ সাধুকথা নিজক কেতিয়াও আনৰ লগত তুলনা নকৰিবা। এসময়ত এখন হাবিত এটা কাউৰীয়ে বাস কৰিছিল আৰু নিজৰ জীৱনটোক লৈ কাউৰীটো যথেষ্ট সুখী আছিল। কিন্তু এদিন হঠাতে হাবিত কাউৰীটোৱে এটা হাঁহ দেখি আচৰিত হৈ ভাবিবলৈ ধৰিলে যে এই হাঁহটো ইমান ধুনীয়া, এই অৰণ্যৰ আনবোৰতকৈ বহুত বগা আৰু ধুনীয়া, গতিকে ই নিশ্চয় বহুত সুখী হ'ব। কাউৰীটোৱে হাঁহটোৰ ওচৰলৈ গৈ সুধিলে, ভাইটি, তুমি ইমান ধুনীয়া, গতিকে তুমি নিশ্চয় বৰ সুখী ন? এই কথাত হাঁহটোৱে উত্তৰ দিলে, হয়, আগতে মই বহুত সুখী আছিলোঁ, যেতিয়ালৈকে মই কপৌক দেখা নাছিলোঁ। কিন্তু কপৌক দেখাৰ পিছত মোৰ এনেকুৱা লাগিছে যেন কপৌটো পৃথিৱীৰ আটাইতকৈ ধুনীয়া প্ৰাণী। যদিও আমাৰ দুয়োৰে শৰীৰৰ একেই ৰং, কিন্তু কপৌৰ ডিঙিত থকা ৰঙা আঙুঠিটোৰ বাবে সঁচাকৈয়ে কপৌ বৰ ধুনীয়া। হাঁহৰ কথা শুনি কাউৰীয়ে ভাবিলে, যিহেতু হাঁহে কপৌক আটাইতকৈ ধুনীয়া বুলি কৈছে, গতিকে কপৌক এবাৰ চাব লাগিব। কাউৰীয়ে কপৌৰ ওচৰলৈ গৈ সুধিলে, কপৌ ভাইটি, তোমাৰ শৰীৰত দুটা ৰং আছে বাবে তুমি সঁচাকৈ বৰ ধুনীয়া। এতিয়া কোৱাচোন, তুমি সুখী নে? এই কথাত কপৌৱে উত্তৰ দিলে, হয়, মই ময়ূৰক নেদেখালৈকে বহুত সুখী আছিলোঁ, কিন্তু ময়ূৰ মোতকৈ বহুত ধুনীয়া, কাৰণ মোৰ শৰীৰত মাত্ৰ দুটাহে ৰং, কিন্তু ময়ূৰৰ শৰীৰত বহুত ৰং আছে, গতিকে ময়ূৰ সকলোতকৈ সুখী। কাউৰীয়ে ভাবিবলৈ ধৰিলে, কোন বেছি সুখী সেইটো বিচাৰি উলিয়াবই লাগিব, গতিকে এতিয়া ময়ূৰক লগ কৰিব লাগিব। কাউৰীয়ে গোটেই হাবিত ময়ূৰক বিচাৰিলে, কিন্তু হাবিত এটাও ময়ূৰ বিচাৰি নাপালে। আৰু ময়ূৰক বিচাৰোঁতে বিচাৰোঁতে চিৰিয়াখানাত ময়ূৰক দেখা পালে। কাউৰীয়ে দেখিলে যে চিৰিয়াখানাত বহুত মানুহ আহিছে আৰু ময়ূৰক চাৰিওফালে আগুৰি ধৰি কেৱল চাইছে আৰু চাইছে। কাউৰীয়ে ভাবিলে, ময়ূৰ সঁচাকৈ বৰ ধুনীয়া, ইমান মানুহ আহিছে চাবলৈ, সি চাগৈ বহুত সুখী। সকলো যোৱাৰ পিছত কাউৰীয়ে ময়ূৰটোক সুধিলে, ময়ূৰ ভাইটি, তুমি পৃথিৱীৰ আটাইতকৈ ধুনীয়া জীৱ আৰু তুমি বহুত ৰঙীন, মানুহে তোমাৰ লগত ফটো উঠে, তোমাৰ নিশ্চয় বহুত ভাল লাগে, আৰু মোৰ ভাৱ হৈছে তুমি চাগৈ পৃথিৱীৰ আটাইতকৈ সুখী জীৱ হ'বা। কাউৰীৰ কথাত ময়ূৰে দুখ মনেৰে ক'লে, ককাই, মই ধুনীয়া হ'লেও মোৰ কোনো শান্তি নাই। মানুহে মোক এই চিৰিয়াখানাত বন্দী কৰি ৰাখিছে, কিন্তু তোমাক কোনেও বন্দী কৰি নাৰাখে, আৰু ইচ্ছামতে য'তেই মন যায় তালৈকে যাব পাৰা, গতিকে তুমি পৃথিৱীৰ আটাইতকৈ সুখী জীৱ, কাৰণ তুমি মুক্ত মনেৰে জীয়াই আছা। ময়ূৰৰ কথাত কাউৰী আচৰিত হ'ল, কাৰণ তেওঁৰ জীৱনৰ গুৰুত্ব আন কোনোবাই তেওঁক কৈছিল। ভাইটি ভণ্টিহঁত, আমিও এনেদৰেই ভাবোঁ, আমিও নিজক তথা আমাৰ সুখ গুণক আনৰ লগত তুলনা কৰি অশান্তিত থাকোঁ। আমাৰ জীৱনৰো বহুত গুৰুত্ব আছে, যিবোৰ কেৱল আমাৰেই আছে, কিন্তু সেইবোৰৰ গুৰুত্ব বুজি আমি সুখী নহয়। কিন্তু আনৰ সৰু সুখবোৰো আমাৰ বাবে ডাঙৰ যেন লাগে, আনহাতে আমি নিজৰ ডাঙৰ সুখক আওকাণ কৰোঁ। গতিকে এই কাহিনীটোৰ পৰা আমি এটাই শিক্ষা ল'ব পাৰোঁ যে কেতিয়াও নিজক আনৰ লগত তুলনা কৰি কষ্ট দিব নালাগে। নিজক কেনেকৈ আগবঢ়াই নিব পাৰি সদায় সেই লক্ষ্য মনত ৰাখিব লাগে।